বন্ধুসকল, আজি মই ফুৰিব আহিছোঁ বাক্সা জিলাৰ গোপালপুৰ নামৰ এখন গাঁৱত। এই গাঁওখনৰ এখন বিশেষত্ব আছে। এই বিশেষত্ব এই যে মোৰ মা ইয়াতে জন্ম হৈছিল, মানে মোৰ মামাৰ গাঁও এইখন। এই গাঁওখন যে মোৰ মামাৰ গাঁও সেইকাৰণে বিশেষ, তেনেকুৱা কোনো কাৰণ নহয়। আচলতে এই গাঁওখনত বহুত বিশেষত্ব বস্তু আছে। এটা হৈছে ভৈৰৱেশ্বৰী মন্দিৰ, এটা ঐতিহ্যপূৰ্ণ মন্দিৰ। মন্দিৰটো কিবা বিশেষ কাৰণত ভাঙি গৈছিল। তাৰ মন্দিৰটোৰ কাষতে আছে আমাৰ এটা ভৈৰৱেশ্বৰী পুখুৰী। সেই পুখুৰীটো আপোনালোক আজি দেখুৱাম। কিন্তু মই যেতিয়া মামাৰ ঘৰলৈ আহি থাকোঁতে ইয়াতে দেখা পাওঁ যে মোৰ পিছফালে এখন পদুম ফুলৰ বাগান। আচলতে বাগান নহয়, এটা পিটনি টাইপৰ, পিটনিত মানে পদুম ফুল ফুলি আছে। ইয়াত দেখিছে আপোনালোকে পদুম ফুল ফুলি আছে। আৰু যিটো মথাউৰিৰে আমি আহিছিলোঁ সেইটো মথাউৰি হৈছে এইটো। মথাউৰিৰ দাঁতিত এইবিলাক ধান খেতি কৰি আছে। হয়তো এই দূৰত দেখা হ'ব, এইবিলাক হৈছে মৰাপাটৰ খেতি। মৰাপাটৰ পৰা আমি সকলোৱে জানো যে ৰছী বনোৱা হয় মেইনলি। মানে প্ৰথম হ'ল এই পিটনিটো পাৰ হৈ তাত কিছু ধান খেতি কৰিছে। ধান খেতিৰ পিছতে হৈছে মৰাপাটৰ খেতিখিনি। আৰু এটা কথা যে আমি যিবিলাক আমাৰ শাক পাচলি বা কবি হওক বা এনেকুৱা ধৰণৰ যিবিলাক ভেজিটেবল থাকে, এই ভেজিটেবলবিলাকৰ সৰহসংখ্য এই গাঁওখনৰ পৰা আহে। এইখন আমাৰ মিয়া সম্প্ৰদায়ৰ গাঁও হয়। এই গাঁওখন হৈছে আপোনাৰ পুঠিমাৰী যিটো নদী আছে, পুঠিমাৰী নদীটোৰ পাৰতে এই গাঁওখন অৱস্থিত। আমি আগবাঢ়িছোঁ এই বিশেষ ভৈৰৱেশ্বৰী মন্দিৰ আৰু ভেড়া পুখুৰী চাবলৈ। আহক আমি একেলগে ভেড়া পুখুৰী আৰু ভৈৰৱেশ্বৰী মন্দিৰৰ দৰ্শন কৰোঁ। আহি উপস্থিত হৈছোঁ ভৈৰৱেশ্বৰী দেৱালয়ত। ইয়াতে এখন ফলক লাগি আছে, ভৈৰৱেশ্বৰী দেৱালয় স্বাগতম। মোৰ পিছফালে এইটো ভৈৰৱেশ্বৰী মন্দিৰলৈ যোৱা পথ এইটো। আৰু আপোনালোক যে কৈছিলোঁ ভৈৰৱেশ্বৰী পুখুৰীটো আপোনালোকক এবাৰ দেখাইছোঁ। এইটো হৈছে ভৈৰৱেশ্বৰী পুখুৰী। আমি বৰ্তমান সেই মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈছোঁ। এই মন্দিৰটো মই বাৰে বাৰে এটা কাৰণতে বিশেষ বুলি কৈ আছোঁ যে বিশেষ হয় এই মন্দিৰটো। কাৰণটো হৈছে এই মন্দিৰটো আপোনাৰ একাদশ শতিকাত নিৰ্মিত আছিলে। একাদশ শতিকাৰ যিজন শেষৰ ৰজা আছিলে জয়পাল ৰজাই এই মন্দিৰটো বনাইছিলে। এই মন্দিৰটো এসময়ত এটা ডাঙৰ ভব্য মন্দিৰ আছিলে, বহুত ডাঙৰ মন্দিৰ আছিলে। শ্ৰী শ্ৰী মা ভৈৰৱেশ্বৰী বুলি এই মন্দিৰটো আপোনাৰ সেই দিনতে এই যে শিলবিলাক দেখিছে, এই শিলবিলাকেৰে এই মন্দিৰটো নিৰ্মিত আছিলে। চাওক এইবিলাক শিল। এই শিল কি হ'ল আপোনাৰ একাদশ শতিকাত যেতিয়া এই মন্দিৰটো নিৰ্মিত আছিলে, তেতিয়া বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বা বিভিন্ন ধৰণৰ কাৰণত এই মন্দিৰটো জহি গ'ল আৰু মাটিৰ তলত মন্দিৰটো সোমাই থাকিল। মাটিৰ তলত যেতিয়া মন্দিৰটো সোমাই থাকিলে, তেতিয়া মন্দিৰটোৰ একো চিন-চাপ নাছিলে। মানে ইয়াৰ স্থানীয় মানুহবিলাকে কি কৰিলে, এটা সৰুকৈ এনেকুৱা মন্দিৰ এটা সাজি কিনে ইয়াতে স্থাপনা বা পূজা পাঠ কৰিলে। তাৰ ভূতত্ব বিভাগে আহি এই মন্দিৰটো তেওঁলোকে আগতে কিবা ৰিচাৰ্জত গম পাইছিলে যে এনেকুৱা এটা মন্দিৰ আছিলে ইয়াতে। তেওঁলোকে যেতিয়া আহিলে ইয়াতে ৰিচাৰ্জ কৰি গম পালে যে এই আমি যিখিনি ঠাইত থিয় হৈ আছোঁ, এই গোটেইবিলাক ঠাইতে এই মন্দিৰত যিবিলাক অৱশিষ্ট আছে, এই অৱশিষ্টবিলাক ইয়াতে গোটেইখিনি ঠাইতে সিঁচৰিত হৈ আছে। তেওঁলোকে প্ৰায় 2007 চন মানত 6-7 চন মানত তেওঁলোকে ইয়াতে খনন কাৰ্য কৰিলে। খনন কাৰ্য কৰি কিনে আপোনাৰ এইবিলাক মূৰ্তি তাৰ পৰা উদ্ধাৰ কৰিলে, কিছু মূৰ্তি উদ্ধাৰ কৰিলে। এয়া চাওক, মই আপোনালোকক বাৰু মূৰ্তিকেইটা ভালকৈ দেখাই দিম। এইবিলাক মূৰ্তি তাৰ পৰা উদ্ধাৰ কৰিলে। আৰু ইয়াতো কিছুমান মূৰ্তি আছে। এইপিনে মূৰ্তি নহয়, মানে কি আপোনাৰ শিলৰ টুকুৰা আছে। এই শিলৰ টুকুৰাবিলাক কি হয় আপোনাৰ এটাৰ ওপৰত এটা জাপি আৰু ইয়াত গম পোৱা মতে আপোনাৰ যিবিলাক মাহৰ দাইল থাকে, তাৰপিছত বৰা চাউল আৰু হাঁহৰ কণী, এইবিলাকেৰে আপোনাৰ চিমেণ্ট নিৰ্মিত কৰিছিল। চিমেণ্ট নিৰ্মিত কৰি এইবিলাক শিলবিলাক এটাকৈ জাপি এই মন্দিৰটো বনাইছিলে। চাওক এইপিনেও এনেকৈ পৰি আছে। এইবিলাক সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰে কিছু ব্যৱস্থা কৰিছিলে।
আমি যেতিয়া সৰু আছিলোঁ, ধৰক আমি ক্লাছ 9-10 মান পঢ়ি থাকোঁ, তেতিয়া আহোঁতে আমি দেখা পাইছিলোঁ যে ইয়াতে খনন কাৰ্য চলি আছে। খনন কাৰ্য কৰি এইবিলাক ওলাইছে। খনন কাৰ্য বেছিদিন চলা নাই, আপোনাৰ এমাহ 1.5 মাহমান চলিছিলে। চলি কিনে এইখিনি উলিয়াই কিনে ভূতত্ত্ব বিভাগে ক'লে কি এনেকৈ নহয়, ইয়াতে মানে গোটেইখিনি ঠাইতে সিঁচৰিত হৈ আছে, আমি ইয়াতে ভালকৈ এইবিলাক উদ্ধাৰ কৰিব লাগিব। আৰু সেই মৰ্মে আপোনাৰ ইয়াতে এইটো যে দেখিছে, এইটো মিউজিয়াম টাইপৰ এইটো বনাইছে। ইয়াতে তেওঁলোকে কৈছিলে কি মিউজিয়াম বনাম আৰু এইবিলাক যিবিলাক আপোনাৰ শিলৰ মূৰ্তি আছে, এইবিলাক ইয়াতে আমি সংৰক্ষণ কৰিম। তাৰপিছত আজি প্ৰায় 15 বছৰ মানে হ'ল, 10-15 বছৰে হ'ল। আজিলৈকে তেওঁলোকে অহা নাই বৰ্তমান। কিন্তু আমাৰ নতুন যি চৰকাৰ আছে, নতুন চৰকাৰে ইয়াতে কিছু মেৰামতি কৰাৰ কাৰণে পদক্ষেপ লৈছে। ইয়াতে আগতে মুকল আছিলে গোটেই ঠাইবিলাক, আৰু মানে কি কিছুমান জংঘল বা এনেকুৱা ধৰণৰ আছিলে। এতিয়া তেওঁলোকে কি কৰিছে, আপোনাৰ পৰিষ্কাৰ কৰি চাৰিওপিনে বাউণ্ডেৰীটো বনাইছে। লগতে ইয়াতে আপোনাৰ এটা মানে কি ইয়াতে জিৰণি ঘৰ টাইপৰ এটা বনাইছে। এইপিনে লেট্ৰিন বাথৰুম বনাইছে। আৰু শুনামতে অতি শীঘ্ৰেই ইয়াৰে খনন কাৰ্যটো আৰম্ভ হ'ব। হয়তো খনন কাৰ্য যেতিয়া আৰম্ভ হ'ব, তেতিয়া আমি আৰু ইয়াতে বিলুপ্ত হৈ থকা যিবিলাক মূৰ্তি আছে, মূৰ্তিবিলাক দেখা পাম। আৰু পিছফালেও দেখাইছোঁ, পিছফালেও আছে মূৰ্তি বহুখিনি। মূৰ্তি হওক বা আপোনাৰ যিবিলাক শিল আছে, শিলে যিবিলাক মানে মন্দিৰৰ ষ্ট্ৰাকচাৰটো বনাইছিলে, সেইবিলাক আছে। চাওক এইটো এটা, চাওক কি সুন্দৰ ভাস্কৰ্য এইবিলাক দেখিছে। আপোনাৰ এইপিনে আছে, কি সুন্দৰ ভাস্কৰ্য এইবিলাক দেখিছে, কি সুন্দৰকৈ বনাইছে এইবিলাক। চাওক কি সুন্দৰ। ইয়াতে আপোনাৰ শিলত ইয়াত মূৰ্তিবিলাক বনাইছিলে এনেকুৱা এই ছিষ্টেমত। হয়তো বহুত পুৰণা হ'ল, সেইকাৰণে এইবিলাক শিলবিলাকো কিছু মানে জৰাজীৰ্ণ অৱস্থাত আছে। চৰকাৰলৈ আহ্বান জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰেই এইবিলাক যিবিলাক আপোনালোকৰ শিলবিলাক তলত সোমাই আছে, মন্দিৰৰ অৱশিষ্টবিলাক সোমাই আছে, আপোনালোকে এইবিলাক সংৰক্ষণ কৰাৰ কাৰণে পদক্ষেপ হাতত লওক। যদি আপোনালোকৰ সম্ভৱ নিশ্চয় হ'ব, কাৰণ এইবিলাক আমাৰে সম্পত্তি হয়। যদি আমি এইবিলাক উদ্ধাৰ নকৰোঁ বা চৰকাৰখনে এইবিলাকৰ কথা নাভাবে, তেতিয়াহ'লে আমি কেনেকৈ এইবিলাক আমি পিছৰ প্ৰজন্মক আমি এইবিলাক দেখুৱাব পাম। যে আমি ধৰক ডাঙৰ মন্দিৰ বুলি ক'লে আমি সাধাৰণতে ডাঙৰ মন্দিৰবিলাকেই বুজোঁ, কিন্তু এইটো এসময়ত এটা ডাঙৰ ভাব্য মন্দিৰ আছিলে। হয়তো ইয়াৰ কথা আমি নাজানো, কাৰণ এটা কাৰণতে নাজানো, এই মন্দিৰটো মাটিৰ তলত বিলুপ্ত হৈ গৈছিলে। প্ৰকৃতি কিমান নিষ্ঠুৰ হ'ব পাৰে, এই মন্দিৰটোৰ ওপৰত প্ৰকৃতি দেখাইছিলে যে এটা মন্দিৰ, এটা ভাব্য মন্দিৰ মাটিৰ ভিতৰত সোমাই পেলাইছিল। কিন্তু আমাৰ আজি প্ৰযুক্তিবিদ্যা উন্নত, সেয়েহে আমি এই প্ৰযুক্তিবিদ্যাৰ সহায়ত আমাৰ পুৰণা যিবিলাক কীৰ্তিচিহ্ন আছে বা পুৰণা যিবিলাক আমাৰ ইতিহাস ৰৈ গৈছে, সেই ইতিহাসবিলাক আমি পুনৰ উদ্ধাৰ কৰিব কাৰণে সক্ষম হয়। আৰু সেয়েহে আমি চৰকাৰলৈ আহ্বান জনাওঁ বা ভূতত্ত্ব বিভাগক আহ্বান জনাওঁ যে আপোনালোকে আহি এইবিলাক সংৰক্ষণ কৰক, যাতে আমি আমাৰ প্ৰজন্মক, আমাৰ যিবিলাক ভৱিষ্যত আহিবলগীয়া আমাৰ প্ৰজন্ম আছে, তেওঁলোকে জানে যে এনেকুৱা ধৰণৰ আমাৰ ওচৰতে এখন ঠাই, যিখন ঠাইত এনেকুৱা ধৰণৰ বিশেষত্ববিলাক আছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকক এই যিবিলাক মন্দিৰৰ ষ্ট্ৰাকচাৰ বনোৱা যিবিলাক শিল আছে বা মূৰ্তি আছে, এইবিলাক আপোনালোকক অলপ দেখাইছোঁ, আপোনালোকে চাওক।
যেতিয়া এই মন্দিৰটো নিৰ্মাণ কৰি আছিলে তেতিয়া ইয়াৰে যিখিনি গঞা ৰাইজ আছিলে গঞা ৰাইজখিনিৰ পানী হোৱাৰ কাৰণে এটা ইয়াতে পুখুৰী বনাইছিলে। সেই পুখুৰীটো হৈছে ভৈৰৱেশ্বৰী পুখুৰী। আপোনালোকক এই ভৈৰৱেশ্বৰী পুখুৰীটো অলপ দেখাইছোঁ, চাওক। এই পুখুৰীটোৰো মেৰামতিৰ কাম চলি আছে। পুখুৰীটো চাৰিওপিনে এনেকৈ পকী ৱাল দিয়া হৈছে। তাৰপিছত এইটো হৈছে ভৈৰৱেশ্বৰী পুখুৰী। এই বিৰাট ডাঙৰ পুখুৰী। আগতে এই পুখুৰীটোৰ পানী ইয়াৰ গঞা ৰাইজে খাইছিলে। এই পুখুৰীটোত আপোনাৰ যেতিয়া খৰালি মাহ পৰে, খৰালি মাহত ইয়াতে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ চৰাই আহি ইয়াতে জিৰণি লয়, বা ইয়াতে খৰালি মাহৰ দিনকেইটাত ইয়াতে এই চৰাইবিলাক আহি পেলাই ইয়াতে বসবাস কৰে। যেতিয়া আৰু বাৰিষা হয় তেতিয়া এইবিলাক চৰাই ইয়াৰ পৰা উৰি গুচি যায়। আপোনালোকে যদি খৰালি মাহত আহে তেতিয়াহ'লে দেখিব যে এই গোটেই পুখুৰীটো ক'লা হৈ থাকে, মানে চৰাইৰে ক'লা হৈ থাকে। ইমান চৰাই ইয়াতে আহে, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই। লগতে আমি যি শৰালী চৰাই বুলি কওঁ, সেই শৰালী চৰাইৰ কাৰণে এই পুখুৰীটো বিখ্যাত। আপোনালোকে আহিলে এই সুন্দৰ পৰিৱেশবিলাক উপভোগ কৰিব পাৰিব। সেয়েহে আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে আহক আৰু এই মন্দিৰটো এবাৰ চাওক। বান্ধৱীসকল, যদি আপোনালোকে এই মন্দিৰটোত আহিব বিচাৰে, এই মন্দিৰটো ৰঙিয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ নিলগত আছে, আৰু বাইহাটা চাৰিআলিৰ পৰা আপোনাৰ ধৰক 10-12 কিলোমিটাৰ নিলগত। এই মন্দিৰটোৰ স্থান হৈছে আপোনাৰ বাক্সা জিলাৰ গোপালপুৰ নামৰ এখন গাঁৱত। আপোনাৰ কমাৰগাঁও চক হৈ আহি ফেব্ৰুৱাৰী চক পাব। ফেব্ৰুৱাৰী চকৰ পৰা পশ্চিমে প্ৰায় 200 মিটাৰমান আহিয়ে আপুনি এই প্ৰথমতে এই যিটো ভেড়া পুখুৰী আছে, ভেড়া পুখুৰীটো পাব। আৰু ভেড়া পুখুৰীৰ দাঁতিৰে আপোনালোকে আহি এই মন্দিৰটো পাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ সময় হৈছে এই ভিডিঅ'টোৰ পৰা বিদায় লোৱা। ভিডিঅ'টো লাইক কমেণ্ট নকৰিলেও শ্বেয়াৰ কৰিব নিশ্চয়কৈ, কাৰণ যাতে আৰু অধিক মানুহে এই মন্দিৰটোৰ বিষয়ে জানে। ধন্যবাদ।